ওম শান্তি 6 ফেব্ৰুৱাৰী 2026 বৰ্ষৰ মুৰুলিৰ সম্পূৰ্ণ সাৰকথা। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, শিৱ ভগৱানো বাছ, এতিয়া এয়া আৰোহণ কলাৰ সময়। ভাৰত গৰীবৰ পৰা চহকী হয়। তোমালোকে পিতাৰ পৰা সত্যযুগী বাদশ্বাহীৰ উত্তৰাধিকাৰ লৈ লোৱা। আজিৰ গীত। অৱশেষত সেই দিনটো আজি আহিল। আখিৰ ৱাহ দিন আয়া আজ। মৰমৰ আত্মিক সন্তানসকলে এই গীতটি শুনিলা। যেনেকৈ আত্মা গুপ্ত আৰু শৰীৰ প্ৰত্যক্ষ। আত্মা এই দুচকুৰ দ্বাৰা দেখিবলৈ পোৱা নাযায়, গুপ্ত। নিশ্চয় আছে, কিন্তু এই শৰীৰেৰে ঢাক খাই আছে। সেইকাৰণে কোৱা হয় আত্মা গুপ্ত। আত্মাসকলৰ নিৰাকাৰী জগত আছে, তাততো গুপ্ত হোৱাৰ কথাই নাই। পৰম পিতা পৰমাত্মাও তাতেই থাকে। তেওঁক পৰম বুলি কোৱা হয়। উচ্চতকৈও উচ্চ আত্মা, অতিকৈ দূৰৈত থকা জন পৰমাত্মা। পিতাই কয়, যেনেকৈ তোমালোক গুপ্ত, ময়ো গুপ্তভাৱে আহিবলগীয়া হয়। মই গৰ্ভ কাৰাগাৰত নাহোঁ। মোৰ এটাই নাম শিৱ প্ৰচলিত হৈ আহি থাকে। মই এই শৰীৰত আহোঁ, তেতিয়াও মোৰ নাম সলনি নহয়। এওঁৰ আত্মাৰ যি শৰীৰ আছে, সেই শৰীৰৰ নাম সলনি হয়। মোকতো শিৱ বুলিয়েই কয়, সকলো আত্মাৰ পিতা। গতিকে তোমালোক আত্মাসকল এই শৰীৰত গুপ্ত হৈ থাকা। এই শৰীৰৰ দ্বাৰা কৰ্ম কৰা। ময়ো গুপ্ত। সন্তানসকলে এই জ্ঞান এতিয়া পাই আছে যে আত্মা এই শৰীৰেৰে ঢাক খাই আছে। পিতা গুপ্ত, এই শৰীৰৰ দ্বাৰা শুনাই। তোমালোকো গুপ্ত, শৰীৰৰ দ্বাৰা শুনা। তোমালোকে জানা, বাবা আহিছে ভাৰতক পুনৰ গৰীবৰ পৰা চহকী কৰি তুলিবলৈ। তোমালোক সন্তানসকলৰ বহুত নিচা আছে। আমাৰ ভাৰতটো বহুত চহকী আছিল, দুখৰ কথা নাছিল। সত্য যুগত বেলেগ কোনো ধৰ্ম নাছিল। এটাই দেৱী দেৱতা ধৰ্ম আছিল। এইটো কোনেও গম নাপায়। এয়া যি বিশ্বৰ বুৰঞ্জী ভূগোল, এয়া কোনেও নাজানে। এতিয়া তোমালোকে ভালদৰে বুজিছা। আমাৰ ভাৰত বহুত চহকী আছিল, এতিয়া বহুত গৰীব। এতিয়া পুনৰ পিতা আহিছে চহকী কৰি তুলিবলৈ। ভাৰত সত্য যুগত বহুত চহকী আছিল, যেতিয়া দেৱী দেৱতাসকলৰ ৰাজ্য আছিল। আকৌ সেই ৰাজ্য ক'ত গ'ল, এয়া কোনেও নাজানে। ঋষিমুনি আদিয়েও কয়, আমি ৰচয়িতা আৰু ৰচনাক নাজানো। পিতাই কয়, সত্য যুগত দেৱী দেৱতাসকলৰ ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তৰ জ্ঞান নাছিল। যদি তেওঁলোকৰো জ্ঞান থাকে, তেন্তে আমি চিৰি নামি কলি যুগত গুচি যাম। তেন্তে বাদশ্বাহীৰ সুখো নাথাকিব, চিন্তা হৈ যাব। এতিয়া তোমালোকৰ চিন্তা হৈ আছে, আমি শত্ৰুপ্ৰধান আছিলোঁ, পুনৰ আমি শত্ৰুপ্ৰধান কেনেকৈ হওঁ? আমি আত্মাসকল যি নিৰাকাৰী জগতত আছিলোঁ, তাৰ পৰা পুনৰ কেনেকৈ সুখধামত আহোঁ, এইটো জ্ঞান আছে। এতিয়া আমি আৰোহণ কলাত আছোঁ। 84 জন্মৰ চিৰি। ড্ৰামা অনুসৰি প্ৰত্যেক ভাৱৰীয়াই একাধিক ক্ৰমে নিজৰ নিজৰ সময়ত আহি ভূমিকা পালন কৰিব। এতিয়া তোমালোক সন্তানসকলে জানা, গৰীবৰ কল্যাণ কৰোঁতা বুলি কাক কোৱা হয়, এই জগতে নাজানে। গীতটিতো শুনিলা। অৱশেষত সেই দিনটি আহিল, যিটো দিনৰ বাবে সকলো ভক্তই অপেক্ষা কৰিছিল। ভগৱান কেতিয়া আহি আমাক ভক্তসকলক এই ভক্তি মাৰ্গৰ পৰা মুক্ত কৰি সৎগতিত লৈ যাব, এয়া এতিয়া বুজিছা। পিতা পুনৰ এই শৰীৰত আহি গ'ল। শিৱ জয়ন্তীও পালন কৰে, তেন্তে নিশ্চয় আহে। এনেকৈও কোৱা নহয় যে মই শ্ৰীকৃষ্ণৰ শৰীৰত আহোঁ। নহয়, পিতাই কয়, শ্ৰীকৃষ্ণৰ আত্মাই 84 জন্ম লৈছে। তেওঁৰ বহুত জন্মৰ অন্তৰ এয়া অন্তিম জন্ম। যিজন প্ৰথম নম্বৰত আছিল, অৰ্থাৎ শ্ৰীকৃষ্ণ, তেওঁ এতিয়া অন্তত আছে। ইয়াকেই কোৱা হয় ততত্বম, অৰ্থাৎ তোমালোকৰ ক্ষেত্ৰতো তেনেকুৱাই। মইতো আহোঁ সাধাৰণ শৰীৰত। তোমালোকক আহি কওঁ, তোমালোকে কেনেকৈ 84 জন্ম ভোগ কৰিলা। চৰ্দাৰ লোকসকলেও বুজি পায়, এক ওংকাৰ পৰম পিতা পৰমাত্মা পিতা।
তেওঁ যথাযথ মনুষ্যৰ পৰা দেৱতা কৰি তোলোতা হয়, তেন্তে কিয়নো আমি দেৱতা নহওঁ? যিসকল দেৱতা হৈছিল তেওঁলোক একেবাৰে লাগি ধৰিব। দেৱী দেৱতা ধৰ্মৰ বুলিতো এজনেও নিজকে নাভাবে। অন্য ধৰ্মৰ ইতিহাস বহুত চুটি, কাৰোবাৰ 500 বছৰৰ, কাৰোবাৰ 1250 বছৰৰ। তোমালোকৰ ইতিহাস হৈছে 5000 বছৰৰ। দেৱতা ধৰ্মৰ সকলহে স্বৰ্গত আহিব, অন্য ধৰ্মতো আহেই পাছত। দেৱতা ধৰ্মৰ সকলো এতিয়া অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হৈ গৈছে ড্ৰামা অনুসৰি। তথাপি এনেকৈ ধৰ্মান্তৰিত হৈ যাব, পুনৰ নিজৰ নিজৰ ধৰ্মলৈ উভতি আহিব। পিতাই বুজায়, সন্তানসকল, তোমালোক বিশ্বৰ মালিক আছিলা, তোমালোকেও বুজি পোৱা বাবা স্বৰ্গৰ স্থাপনা কৰোঁতা। তেন্তে আমি কিয় স্বৰ্গত নাথাকিম? পিতাৰ পৰা আমি উত্তৰাধিকাৰ নিশ্চয় ল'ম। গতিকে ইয়াৰ পৰা সিদ্ধ হয় যে এওঁলোক আমাৰ ধৰ্মৰ। যিসকল নহয় তেওঁলোক নাহিবই, ক'ব বেলেগ ধৰ্মত কিয় যাম? তোমালোক সন্তানসকলে জানা, সত্য যুগত নতুন জগতত দেৱতাসকলৰ বহুত সুখ আছিল, সোণৰ মহল আছিল। সোমনাথৰ মন্দিৰত কিমান সোণ আছিল, এনেকুৱা অন্য কোনো ধৰ্মই নাই। সোমনাথ মন্দিৰৰ দৰে ইমান শ্ৰেষ্ঠ মন্দিৰ ক'তো নাই। বহুত হীৰা মুকুতা আছিল। বুদ্ধ আদিৰ কোনো হীৰা মুকুতাৰ মহল জানো থাকিব? তোমালোক সন্তানসকলক যিজন পিতাই ইমান উচ্চ কৰি তুলিছে, তেওঁক তোমালোকে কিমান সন্মান দিয়া? সন্মান দিয়া হয় নহয়? বুজি লয় যে ভাল কৰ্ম কৰি গৈছে। এতিয়া তোমালোকে জানা, সকলোতকৈ ভাল কৰ্ম পতিত পাৱন পিতাইহে কৰি যায়। তোমালোক আত্মাই কোৱা সকলোতকৈ উত্তমতকৈও উত্তম সেৱা বেহদৰ পিতা আহি কৰে। আত্মাক গৰীবৰ পৰা চহকী, ভিকহুৰ পৰা ৰাজকুমাৰ কৰি তোলে। এতিয়া তোমালোকে জানা যে পিতাই আমাক পঢ়াই আছে, স্বৰ্গৰ স্থাপনা কৰাই আছে। আমিয়েই স্বৰ্গত মহাৰজা মহাৰাণী হওঁগৈ। আকৌ আমি তললৈ নামি নামি ভক্ত হ'মগৈ। তেতিয়া প্ৰথমতে শিৱ বাবাৰ পূজাৰী হ'মগৈ। যিজনে স্বৰ্গৰ মালিক কৰি তুলিলে তেওঁৰেই পূজা কৰিম। তেওঁ আমাক বহুত চহকী কৰি তোলে। এতিয়া ভাৰত কিমান গৰীব। যি মাটি 500 টকাত লৈছিল, সেই মাটিৰ মূল্য আজি 5000 টকাতকৈ অধিক হৈ গ'ল। এই সকলোবোৰ হৈছে কৃত্ৰিম দান। তাততো মাটিৰ মূল্যই নাথাকে। যাক যিমান লাগে লৈ ল'ব। বহুত মাটি পৰি থাকিব। মিঠা নদীৰ পাৰত তোমালোকৰ মহল হ'ব। মনুষ্য বহুত কম হ'ব। প্ৰকৃতি দাসী হ'ব। ফল ফুল বহুত ভাল পোৱা যাব। এতিয়াতো কিমান পৰিশ্ৰম কৰিবলগীয়া হয়, তথাপি অন্ন পোৱা নাযায়। মনুষ্য বহুত ভোক পিয়াহত মৰে। গতিকে গীত শুনিলে তোমালোক শিহৰিত হৈ যাব লাগে। পিতাক গৰীবৰ ত্ৰাণকৰ্তা বুলি কয়। একমাত্ৰ পিতাই হৈছে যথাযথ গৰীবৰ ত্ৰাণকৰ্তা। ভাৰত যি সকলোতকৈ চহকী আছিল, এতিয়া সকলোতকৈ গৰীব হৈ গৈছে। সেইকাৰণে মই ভাৰতলৈকে আহিবলগীয়া হয়। এইখন পূৰ্ব নিৰ্ধাৰিত ড্ৰামা। ইয়াত অলপো হীন দেৰি হ'ব নোৱাৰে। ড্ৰামা যি দৃশ্য গ্ৰহণ হ'ল, সেয়া হুবহু পুনৰাবৃত্তি হ'ব। ইয়াত পাইৰ সমানো হীন দেৰি হ'ব নোৱাৰে। ড্ৰামাৰ বিষয়েও জানিব লাগে। এই বেহদৰ ড্ৰামাৰ আদি মধ্য অন্ত কোনেও নাজানে। তেন্তে গৰীবৰ কল্যাণকাৰী বুলি নিৰাকাৰ ভগৱানকেই মানিব, শ্ৰীকৃষ্ণক মানি নল'ব। শ্ৰীকৃষ্ণটো ধনৱান সত্যযুগৰ ৰাজকুমাৰ হয়। ভগৱানৰতো নিজৰ দেহ নাই। তেওঁ আহি তোমালোক সন্তানসকলক ধনৱান কৰি তোলে। তোমালোকক ৰাজযোগৰ শিক্ষা দিয়ে। পঢ়াৰ দ্বাৰা বেৰিষ্টাৰ আদি হৈ পুনৰ উপাৰ্জন কৰে। পিতায়ো তোমালোকক এতিয়া পঢ়াই আছে। তোমালোক ভৱিষ্যতে নৰৰ পৰা নাৰায়ণ হোৱা। শ্ৰীকৃষ্ণৰ নাম কিমান গায়ন কৰা হয়? শ্ৰীকৃষ্ণই যেতিয়া জন্ম লয়, তেতিয়া কিছু সংখ্যক পতিতো থাকে। যেতিয়া সেইসকল একেবাৰে শেষ হৈ যায়, তেতিয়া তেওঁ সিংহাসনত বহে, নিজৰ ৰাজ্য লৈ লয়। তেতিয়াৰ পৰাহে তেওঁৰ চন আৰম্ভ হয়। লক্ষ্মী নাৰায়ণৰ পৰাই চন আৰম্ভ হয়। আজিৰ বৰদান। হৃদয়ত সদায় এক ৰামক বহুৱাই সঁচা সেৱা কৰোঁতা মায়াজীত বিজয়ী হোৱা। ব্যাখ্যা: হনুমানৰ বিশেষত্ব দেখুওৱা হৈছিল যে তেওঁ সদায় সেৱাধাৰী মহাবীৰ আছিল। সেইকাৰণে তেওঁ নিজেই নজ্বলিল, কিন্তু নেজৰ দ্বাৰা
লংকা জ্বলাই দিলে। তেনেকৈ ইয়াতো যিসকল সদায় সেৱাধাৰী তেওঁলোকেহে মায়াৰ অধিকাৰ শেষ কৰিব পাৰে। যিসকল সেৱাধাৰী নহয় তেওঁলোকে মায়াৰ ৰাজ্য জ্বলাব নোৱাৰে। হনুমানৰ হৃদয়ত সদায় এক ৰাম বিৰাজমান হৈ আছিল। সেয়েহে পিতাৰ বাহিৰে হৃদয়ত যাতে আন একোৱেই নাথাকে, নিজৰ দেহৰ স্মৃতিও যাতে নাথাকে, তেতিয়া মায়াজীত বিজয়ী হবাগৈ। শ্লোগান: যেনেকৈ আত্মা আৰু শৰীৰ সংযুক্ত, তেনেকৈ তোমালোকো পিতাৰ সৈতে সংযুক্ত হৈ থাকা। ওম শান্তি। সেৱাৰ সুবিধাৰ অৰ্থে আমাৰ এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ঈশ্বৰীয় পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।